এবাৰ এজন মানুহে নিজৰ লেঙেৰা গাধটোক ঘৰৰ ছাদত লৈ গ'ল। কিন্তু ছাদত উঠি গাধ আৰু নামিব বিচৰা নাই। মানুহজনৰ বহু কষ্ট বিফল হৈ গ'ল। গাধ মুঠেই নানামে। বাধ্য হৈ মানুহজনে ছাদৰ পৰা তলত নামি আহিল আৰু গাধৰ বাবে অপেক্ষা কৰিলে। ঘণ্টাৰ পিছত ঘণ্টা পাৰ হোৱাৰ পিছতো গাধ নামি নহা দেখি মানুহজনে ভাবিব ধৰিলে যে গাধই যদি ঠেঙেৰে তাৰ ঘৰৰ ছাদ ভাঙি পেলায় তেন্তে তাৰ বিপদ হ'ব। কাৰণ ঘৰৰ ছালখন আছিল কমজুৰি আৰু বৰ্ষাকাল সন্মুখত। ছাদ ভাঙি গ'লে বৰষুণৰ দিনত ক'ত থাকিব? সেইবাবে বাধ্য হৈ মানুহজনে আকৌ ছাদত উঠিল গাধক তলত নমাই অনাৰ প্ৰচেষ্টাত। কিন্তু গাধই নামিবই বিচৰা নাই। ছাদৰ ওপৰত ক্ৰমাগত লাঠি মাৰিবলৈ ধৰিছে। মানুহজনে উপায় নাপাই গাধটোক ঢেকিয়াই ছাদৰ পৰা নমাবলৈ চেষ্টা কৰাত গাধই লাঠি মাৰি মানুহজনক ছাদৰ পৰা তলত পেলাই দিলে। বহু আঘাত পাই মানুহজন মাটিত পৰি আছে। আনপিনে গাধই ছাদ ভাঙি ঘৰৰ ভিতৰত পৰি গ'ল। মানুহজন ৰক্তাক্ত, আনপিনে গাধৰো সেয়ে হৈছে। মানুহজনৰ হাত ভৰি ভাঙিছে, কমৰতো দুখ পাইছে। আনপিনে গাধও আঘাত পাই থিয় হ'ব পৰা নাই, নিৰ্ঘাত ঠেং ভাঙিছে। মানুহজনে সেইদিনা বুজি পালে গাধক কেতিয়াও ওপৰত লৈ যাব নালাগে। লৈ গ'লে প্ৰথমত যি ঠাইত লৈ যাবা সেই ঠাইৰ ক্ষতি কৰিব। দ্বিতীয়তে যিজনে লৈ যাব তাৰ ক্ষতি কৰিব। তৃতীয়তে গাধই নিজৰো ক্ষতি কৰিব। অযোগ্য কোনো বস্তু বা মানুহক ওপৰত লৈ গ'লে একে অৱস্থাই হয়। অলপমান দেখিলেই দেখিব পাৰিবা যে অধিকাংশ ছোৱালীয়ে আন ছোৱালীক সন্মান নকৰে। ছোৱালীয়ে ছোৱালীৰ সকলোতকৈ বেছি ক্ষতি কৰে। এটা ছোৱালীয়ে আন ছোৱালীৰ উন্নতি সহ্য কৰিব নোৱাৰে। টেনচন আৰু মানসিক কষ্টত সিহঁতেই বেছিকৈ থাকে। যিসকলে নিজতকৈ আনক লৈ বেছি ভাবে বা নিজতকৈ আনক বেছি ভালে ৰাখিব বিচাৰে। বৰ্তমানৰ সম্পৰ্কবোৰ বৰ অদ্ভুত। কথা কোৱা হয় ফোনত, দেখা হয় ভিডিঅ' কলত, ৰাগ প্ৰকাশ কৰা হয় ষ্টেটাছত আৰু সম্পৰ্ক শেষ কৰা হয় ব্লকত। আৱেগৰ পথত চলিবলৈ এৰি দি বিবেকৰ পথত চলিবলৈ শিকা। দেখিবা তুমি তোমাৰ জীৱনটো ভালদৰে গঢ়িব পাৰিবা। কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। জীৱনত যিয়ে নকৰা কিয় অশিক্ষিত ব্যক্তিৰ লগত কেতিয়াও কাজিয়া বা তৰ্ক নকৰিবা। কাৰণ জিকিবতো তুমি কেতিয়াও নোৱাৰা, ওলটি আপোনাৰ নিজৰে সন্মান হানি হ'ব। মানুহৰ জীৱনটো মাত্ৰ কিছুদিনৰ। সেইবাবে ইমান ৰাগ, ইমান অভিমান কৰাৰ কোনো প্ৰয়োজন নাই। কোনোৱে ভুল কৰিলে ক্ষমা কৰি দিবা আৰু আপুনি ভুল কৰিলে ক্ষমা খুজি ল'বা। হঠাৎ নিশ্বাস বন্ধ হৈ গ'লে সেই সুযোগটোও নাপাবা। আঘাত বা কষ্ট পোৱাৰ পিছতো যিসকলে প্ৰতিবাদ নকৰি চুপ থাকে, এইটো সিহঁতৰ দুৰ্বলতা নহয়। এইটো সিহঁতৰ মাক দেউতাকে দিয়া এটা ভাল শিক্ষাৰ পৰিচয়।